এ মাংস লেলো মাংস পাঠা লোকেল ব্ৰইলাৰৰ মাংস লেলো এ পাঠা ব্ৰইলাৰ লোকেলৰ মাংস লেলো মাংস হাও কি আলি ভাই ও তই ভাঙা চিঙার ব্যাপার বাদ দিবি আর মাংসর ব্যাপারত ধরছা কন্তিলো বাপু ভাঙা চিঙাৰ বেপাৰখন বাদ দিলো দিয়ক এতিয়া মাংসৰ বেপাৰতে ধৰিছোঁ ভাঙা চিঙাৰ বেপাৰখনেদি নিমিলে নহয় আজিকালি পৰিয়ালৰ মানুহ বাঢ়িছে মোৰ কিনো কয় ভাই পৰিয়ালৰ মানুহ বাঢ়িছে কিয়া তোৰ চলি তলি হল নাকি আৰু নহয় কন্তিলো বাবু মই আৰু বিয়া কৰালো নহয় কিনো কয় ভাই আৰু বিয়া কৰালি এটা থাকাতে আগতটো কি হল এদ দিলি নাকি আগতটোক নহয় আগৰটো আছে আৰু নতুন ভাল এটা ছোৱালী পালো তো বিয়া কৰাই ললো কিনো কয় মেকচকলাই আমি এই বয়সত গেলি এটা আপিয়ে পতাব পৰা নাই তই আৰু এই বুঢ়া বয়সত দুটা তিনিটাকে বিয়া কৰি আছাম মেকচকলাই আপি পতৰ কিবা যাদু মন্ত্ৰ আছে যে কবিয়াই আমাক বাই কি যে কয় বাবু আপুনি এইবোৰ দে পিছে মাংসৰ দোকানখন আমাৰ ঘৰৰ ওচৰত দি তই ভালে কৰিলি এই কটি পাতা ৰ'দত আমিও আৰু চকক গেলি মাংস আনিব যাব নালাগে ইয়াৰ পৰাই ল'ব পাৰিম কিন্তু বাই পাঠা বুলি আৰু পাঠি মাংস নেদবি এই কি যে কয় কন্তিলো বাবু আপুনি আমাৰ ইয়াত ফ্ৰেছ মাংস পায় একদম ফ্ৰেছ মোৰ ইয়াৰ একবাৰ মাংস যদি আপুনি লয় আৰু আপুনি এই মাংসই খাই থাকিব লাগিব বেলেগ মাংস আপোনাৰ জিভাতেই নবজিব কিনো কয় ভাই দে আধা কিলো ব্ৰইলাৰৰ মাংসই দি আজি মই মাংসই নিব আহিছিলোঁ দে চকক তোক দেখা পাই তোৰ তাতে লং ঐ তহঁতে ল'বি না মাংস লং ৰ মই প্ৰমাণ মই আজি নলাং দে আমাৰ ঘৰত মাছ আছে বোলে দে আলি ভাই সোনকালতে দি আমাক দিছোঁ ৰ'ব দিছোঁ হেল্ল' বিবি তুমি ভাত খালানে কিয় খোৱা নাই নতুন বিবিয়ে ভাত খালে হয় নেকি দিয়া মই গধূলি যাওঁতে ব্ৰইলাৰৰ ঠেং লৈ যাম আৰু সেই ব্ৰইলাৰৰ ঠেঙৰ তুমি চূৰা বনাবা আৰু সেই চূৰাই দি ভাত খাবা হ'ব ৰাখোঁ দিয়া মোৰ কাষ্টমাৰ আহিছে এতিয়া হ'ব দিয়া ঐ কি আলি ভাই ঐ কোনটো বেনেৰে ফোন কৰি আছা মেলু বাবু এই আমাৰ বিবিহঁতে ভাত খালেনে নাই মই খবৰ এটা ল'লোঁ দে ঠিকে আছে দে ভাই তোকো মানিব লাগিব দে ভাই তোক আমাৰ এখন সিহঁতৰ ইতাক গেলি কায়ো পাৰা নাই বুটা হবা পাৰা কিন্তু তোৰো হাইঠাৰডাল কম নহয় এই বুঢ়া বয়সতো দুটাকে থিৰি চলাই আছা আমাৰে কাম নাই দে ভাই পিপৰা কাটা দি থাকাতে দিন যাব আন পাইছোঁ কি যে কয় মিতু বাবু আপুনিও দিয়ক আপোনাক মাংস লাগিব নেকি দে ভাল ব্ৰইলাৰ এটাৰ বেতনেট দেখি আধা কিলোমান জুখি থৈ দি মোৰ এটা কাম আছে অলপ চকত দেখি আহতে লৈ যাই আছোঁ দিয়ক আপুনি কামটো কৰি আহক মই একদম জুখি মাখি পেকিং কৰি থৈ দিওঁ দে কিন্তু পাল্লা ধৰি নামিবি দেই কি যে কয় আপুনিও আমাৰ এইবোৰ অভ্যাস নাই দেই দে মই পটকাই আহি আছোঁ তই জুখি থ আলি বেপাৰ চেপাৰ কেনাই চলছি মাষ্টৰ বাবু আপোনালোকৰ আশীৰ্বাদত এতিয়ালৈকে ঠিকে ঠাকে আছে দিয়ক চলি বেপাৰ বঢ়িয়া দিচোন মোকো 1 কিলো ব্ৰইলাৰ আমাৰ তেওঁ আৰু তোৰ তাৰ পৰাই মাংস নিবা কৈ কি বা ভাল পাইছি তোৰ মাংস খাই মাষ্টৰ বাবু মোৰ এই মাংস গাভৰু ছোৱালী বোৱাৰী লৈ বহুত উপকাৰী কিনো কয় দে মোক 1 কিলো দি অলপ কলজাৰ চাই দিবি আমাৰ আপাতেও কলজাৰ মাংস ভাল পাই খাই দিছোঁ ৰ'ব আজি বেপাৰ ভালেই গ'ল মাংস গোটাই শেষেই হৈ গ'ল কালি আৰু ভাল চাই আনিব লাগিব এতিয়া দোকান চোকান বন্ধ কৰি যাওঁৱেই বিবিহঁতে মোৰ কাৰণে ৰৈয়ে আছে কিজানি সেইটো আলি নেকি ই বেমাৰ লগা মুৰ্গীৰ দৰে তলমুৱা হৈ কিয় ঘূৰি আছে আলি ভাই শুনচোন মেলু বাবু ৰ'ব গৈছোঁ তই দোকান চোকান বাদ দি তিৰিবলৈ যোৱা মৰাটোৰ দৰে কিয় ঘূৰি আছা তোৰ দেউতা তিৰিবলৈ গ'ল নেকি নহয় মেলু বাবু মোৰ মাইকী শকো পলে যোৱা নাই মোৰ বিজনেছৰে অৱস্থা একদম বেয়া কিনো কয় কি হ'ল তোৰ বিজনেছৰ কচোন নকল আপুনো
মানে এই লকডাউনৰ কাৰণে বাহিৰৰ পৰা মালে আহিব পৰা নাই, ছাগলী মুৰ্গী একোৱে অহা নাই। বহুত কাষ্টমাৰ দোকানলৈ আহি আহি ফিৰি গ'ল। এনেকুৱা হ'লে মোৰ দোকান মাৰাই যাব কিজানি। এইটোৱে কথা। তই মোক কিয় নাই? তোক ছাগাল মুৰ্গী কিমান লাগে? মই দিম যা, টেনশ্যন ল'ব নালাগে। আৰু তই মোক সময়মতে পে'মেণ্টটো কৰি দিবি। হাও মেলু বাবু, আপুনি পাৰিব নেকি মোক এই ছাগাল মুৰ্গীবোৰ যোগান ধৰিবলৈ? কিয় নোৱাৰিম? মোৰ বহুত চিনাকি আছে। মই এটা ফোন মাৰি দিলে তোৰ দোকান ভৰ্তি কৰি দিব। হয় নেকি মেলু বাবু? তে মোক কালি ৰাতিপুৱাৰ ভিতৰতে আনি দিয়ক। আপোনাক যিখিনি পইচা লাগে মই গোটেই দিম। দে টেনশ্যন ল'ব নালাগে। কালি ৰাতিপুৱাৰ ভিতৰত পাই যাবি তই মাল। যা এতিয়া শূন্যৰে তেতিয়া এনজয় কৰি ৰখি আছে এম্বাষ্টক দৌ শূন্যৰে। দিয়ক আহো দিয়ক মই। তে কালি ৰাতিপুৱাৰ ভিতৰতে মাল পাম বুলি আশা থাকিল আৰু। যা তই টেনশ্যন ল'ব নালাগে। কালি ৰাতিপুৱাৰ ভিতৰতে আহি পাব তোৰ মাল। দুটামান পইচাৰ লগত আলিক ক'লো ছাগাল আৰু মুৰ্গী আনি দিব পাৰিম বুলি। এতিয়া আমি বেংকৰ পৰাই কিবা এটা আইডিয়া লগাব লাগিব। চচ মেলো বাই চচ কেনেকৈ আনিব পাৰা, ক'ৰ পৰা আনিব পাৰা ছাগাল মুৰ্গী। চচ আইডিয়া এই আইডিয়াটো খাটাং কাটি পেলাই কালি পুৱা আলিক ছাগাল আৰু মুৰ্গী ভৰ্তি কৰি দাং সেই দোকানৰ আগত। পুৱাই উঠিয়ে কামত ধৰিব লাগিব। তেতিয়া আলি দোকান খোলাৰ আগতে শিক মাল যোগান ধৰিব পাৰিম। শিকা সোনকালে ঘুমিয়ে থাকোঁ দে। আৰু এতিয়া মই বাছ প্লেন মতে কাম কৰি যাব লাগে। মোৰ প্লেন মতে প্ৰথম কামটো হ'ল পথাৰত যোৱা, আৰু পথাৰত ছাগাল তাগাল জীপ পাং, চৰে তৰে মুৰ্গী চুৰ্গী জীপ পাং চব উঠি লৈ আহা, কায়ো গম নাপকে আহি আলিৰ দোকানত বিক্ৰী কৰা। মেৰে সপনো কে ৰানী কব आओगी तू आया আও এইটো ছাগাল দেখো। এইটো মুৰ্গীও আছে। এই ছাগাল আৰু মুৰ্গী দুটা ধৰি লৈ যাওঁ। কাৰবা হ'ল ছাগালটো? বাদ দি যাৰে কি নহওক, মোৰ লাভটো হ'ব লাগে। ইয়াত ধৰি লৈ যাম, যাই পেলাই আলিৰ দোকানত বেচি দিওঁ। আলি ভাই, আজিৰ কাৰণে তোৰ মাল আহি গেল। দে সিটা মোক মালৰ পইচা দি। বাহ মেলু বাবু, আপুনি কিন্তু কথা কৈ কথা ৰাখে। মই ভবাই নাছিলোঁ ইমান সোনকালে মাল আহি পাব বুলি। এই মেলুই যি কৰিম বুলি ভাবে সেই কৰি সোনকালে দেখে দেই। ইয়া লওক আপোনাৰ পইচা, মই একদম হিচাপ কৰি থৈ দিছোঁ। বেছ দি। কণ্টিলো কি মাই? অলপ চকত দেখি পেলাই আহিছোন। মাই পুৱাটো গোটেইখিনি বস্তু আনিছো, এতিয়া আৰু চকক যাব লাগে। মাহেৰে ফোন কৰিছিল। মাহেৰে আৰু মথেৰে বোলে আমাৰ ঘৰত আহি আছে। মই ভাবিছিলোঁ আমাৰ ঘৰত দেখাটোৱে মাৰো, কিন্তু ৰাতিপুৱাৰ পৰাই দেখাটো বেছিয়ে বনায়ে। এতিয়া আৰু দেখা বেছি কক যা, তাত আহি পাবয়ে। তই আলিৰ দোকানৰ পৰা হ'লেও আধা কিলোমান ব্ৰইলাৰৰ মাংসকে লৈ আহিছোন। হয় নেকি? দে ব্ৰইলাৰৰ মাংসকে লৈ আহো আধা কিলোমান, পইচা দি। কণ্টিলো কিয় কেইটা ঘূৰি আছা? কোনোবাই পিছত দেখি কত দেৰি জ্বালা ভাঙিলাক নেকি? নহয় আমাৰ মাহীহঁত আহি আছে সেইকাৰণে অলপ আলিৰ দোকানৰ পৰাই মাংস লৈ আহো মায়েৰে ইয়াত আহিব? মায়েৰে সিহঁতৰ সেই আপি কেতিয়া আহিব না? দকৰা মইনা, মাহীহঁতৰ মাইনাহঁতৰ ওপৰত চকু নিদিবি তই। দে হ'ব দে, ইমান খং কৰিব নালাগে। মই এনাই সুধিছিলোঁ। মায়েৰে ইয়াত আহিব, তই ব্ৰইলাৰৰ মাংস খুৱাবি মায়েৰে ইহঁতক? এই ঘৰত ডেকৰা মুৰ্গীটো মাৰিব খুজিছিল, কিন্তু ৰাতিপুৱাৰ পৰা সেই ডেকৰা মুৰ্গীটো বিচৰিয়ে বনাই আই। এতিয়া আৰু ক'ত বিচি থাকে, সেইকাৰণে আলিৰ দোকানৰ পৰা আধা কিলোমান ব্ৰইলাৰে লৈ আহো। আমাৰ পাঠাটো ৰাতিপুৱাৰ পৰাই বিচৰি বনাই আই। মাই বিচৰি আছে, এতিয়া গেলি পোৱাই নাই, কক বা গেল। দে যো বাৰু, তোৰ লগত ব্ৰইলাৰৰ দোকানত গেলি আমিও যাওঁ। যাওঁ। আলি ভাই, কি খবৰ আই? বিজনেছ কেনে চলিছে তোৰ? কণ্টিলো বাবু, বিজনেছ বৰ্তমানলৈকে ভালে চলি আছে দিয়ক। মাজতে অলপ মাল নোহোৱা হৈছিল, কিন্তু আজি আহি গ'ল। কিবা মাংস চাংস লাগিছিল নেকি আপোনাক? মাংস নিব আহিছিলোঁ মই। হয় নেকি? এই আগফালে চাওকচোন, লোকেল মুৰ্গী আৰু লোকেল পাঠা আহি পাইছে। যদি লাগে ইয়াৰ পৰাই দিব পাৰিম। লোকেল মুৰ্গী আৰু লোকেল পাঠা কেনেৱাই চাওঁ একবাৰ। মেকচকলাই, এইটো দেখোন আমাৰ মুৰ্গী আই। পুৱাৰ পৰাই বিচৰি আছিলি, বিচৰি বনাইছিলোঁ। বইনৰ বুটাক, তই ক'ৰ পৰাই চুৰ কৰি আনিছা কচোন আমাৰ মুৰ্গীটো? কি যে কয় কণ্টিলো বাবু আপুনিও, মই কিয় চুৰ কৰি আনিম? ইয়াৰ ৰাতিপুৱাই চাপ্লাই আহিছে, মই ৰাতিপুৱা কিনি ৰাখিছোঁ বেপাৰীৰ পৰা। কথা নকপে মেকচকলাই, মই নিজৰ মুৰ্গী চিনি নাপাওঁ বুলি ভাবিছা নেকি? এইটো দেখোন আমাৰ পাঠা ছাগালাই।
আজি পুৱাৰ পৰাই মাই গৰু বিচা দি আছে এই ছাগালটোক ইয়াতে আছে। ঐ বইনের পুতাক, তই আমার পাঠা ছাগালটো চুর কৰি আনছে হা? ঐ খন্তিলো কি চাই আছা? মারিক, ই আমার পাঠাটো চুর কৰি আনছি, তন্দর মুরগি চুর কৰি আনছি, মারিক। ধরিক মার পেটাক। অ কণ্টিলো বাপু, অ ভেকো বাপু, অ মই চুৰ কৰি অনা নাই, মই সঁচাকৈ কৈছোঁ, মই বেপাৰীৰ পৰা ৰাখিছোঁ। আৰু মিছা কথা কৈ আছা তই, তোক আজি। অ কণ্টিলো বাপু, অ ভেকো বাপু, মই সঁচাকৈ কৈছোঁ, অ মই তোমালোকৰ ছাগাল, তোমালোকৰ চৰে চুৰি কৰি অনা নাই, অ মই বেপাৰীৰ পৰা ৰাখিছোঁ। আৰু মিছা কথা কৈ আছা মেক চকলাই, তোক পিছফালৰ পৰাই ভুলা পাৰি ভৰিম ৰ, তেতিয়া তোৰ সঁচাটো ওলব। ঐ খন্তিলো, ই সঁচাকৈ কৈ থাকিব পাৰি আই, ই ঘটছনি কোন বেপাৰীৰ পৰা ৰাখিছিল? ঐ বইনের পুতাক, তই যদি নিজে চুৰ কৰি আনা নাই এই ছাগাল আৰু মুৰ্গী, তই কচোন তই কোন বেপাৰীৰ পৰা ৰাখিছিলি? অ কণ্টিলো বাবু, অ মেলু বাপু, এইটো বহুত দীঘল কাহিনী। হক দে, কিমান দীঘল কাহিনী শুনো দেচোন আমিও। তেতিয়াহ'লে শুনক আপোনালোকে, লকডাউনৰ কাৰণে গাড়ী মটৰ নচলাৰ কাৰণে মোৰ দোকানলৈ মাল অহা বন্ধ হৈছিল। মই মোৰ দোকানখন বন্ধই কৰিবলগীয়া হৈছিল প্ৰায়। আৰু যেতিয়া মেলু বাবুৱে মোক আহি কৈছিল, সেই মেলু বাবুই বোলে মোক মাল ছাপ্লাই কৰিব পাৰিব। এই পাঠাবোৰ আৰু এই চৰাইবোৰ মোক মেলু বাবুৱে যোগান ধৰিছিল। মানে মই মেলু বাবুৰ পৰাই ৰাখিছিলোঁ, সিয়ে মোক ছাপ্লাই দিছিল। কিনো কয় ভাই, তোক তাৰমানে এই ছাগাল আৰু মুৰ্গী মেলুই দিছিল? ও তাৰ মানে মেলুৱে আমাৰ গাঁৱৰ পৰাই চুৰ কৰি আনি পেলাই ইত্যাত ছাগাল আৰু মুৰ্গী অভাৱ বেচিছি। অ এ ভাই, আলিক আমি বিনা দোষতে মাৰিলোঁ। মই কৈছিলোঁ না তহঁতক, আগে সুধিলোঁ মাৰাৰ আগতে, তহঁতে আগে মাৰপিটে কৰা। অ আলি বেয়াই, আমাৰ বহুত ভুল হ'ল দে ভাই, তোক আমি নাজনা নুবুজাকৈ মাৰিলোঁ। তই আমাক আগতে ক'ব নোৱাৰিলি বোলে মেলুৰ পৰাই ৰাখা বুলি, তই বেপাৰীৰ পৰাই ৰাখা বুলি কৈ আছা। অ আলি ভাই, আমাৰ বহুত ভুল হৈ গেলাই, তই আমাক পাৰা যদি ক্ষমা কৰি দিবি, আৰু তোৰ দোকান চোকান আমি ভাঙি পেলালোঁ। তই টেনশ্যন ল'ব নালাগে, তোৰ দোকান চোকান আমি চব ভাল কৰি দিম। হ'ব কণ্টিলো বাপু, মই বেয়া পাই থকা নাই আপোনালোকক, আপোনালোকে নাজানিয়ে এইখিনি কৰিলে, হ'ব কোনো কথা নাই। অ ভাই, আমি গম নাপাওক ইমানখিনি কৰিলোঁ দে ভাই, বয়া চয়া পাই নাথাকিবি আমাক। অ ভাই যো, মেলুক দুটামান লাগে দেং, সিৰো তেলৰ কামাতটো দিনক দিনে বাঢ়ি যাই আছে। ভাই ঠিকে কৈছা, তাক ঘৰৰ পৰা উলিয়াই আনিম আৰু। এই হ'ব দে, এতিয়া আৰু মাৰামাৰি কৰিব যাব নালাগে, সি খেকাটো আমি লাহে লাহে দি আছোঁ দে। এতিয়া ঘৰক, তহঁতৰ বোলে আলহী আহিব, মাংস পাৰা যদি ইয়াৰ পৰাই লো, নলা যদি বেলেগৰ পৰাই লো। নহয়, মেলুক মই শিক্ষাটো দিয়ে দিম, আজি নলিও সিক মই অতি সোনকালে এটা ভাল শিক্ষা দি আছোঁ।